দুপৰীয়া থালিখনত আছে এয়া ভাত মই মানে বাটিতে দি দিছোঁ ভাতটো এয়া হ'ল আলু পিটিকা মানে জলকীয়া পুৰি পেলাই আলুটো পিটিকা কৰিলোঁ এয়া পটল ভাজা এয়া ভাত কেৰেলা পুৰ হয় এয়া আলু ফ্ৰাই আৰু এয়া হ'ল বন্ধাকবি ভাজি আৰু এয়া হ'ল বইল মাছ হা এয়া সৰিয়হ দি পেলাই ভাপত দিয়া মাছ মোৱা মাছ হয় আৰু এয়া দালি দিওঁ লাগি গ'ল এয়া ৰহৰ দালি হয় আৰু লগতে এয়া হ'ল আমাৰ লাষ্টত ভাত খাওঁতে মিঠা খাব লাগে যে চামুচতে দি থৈ দিলোঁ আপোনালোকৰ আজি মোৰ এই দুপৰীয়া থালিখন কেনেকুৱা লাগিছে যদি ভাল লাগিছে অকণমানি এটা লাইক কৰি দিব বাই বাই আৰু